মোৰ ল'ৰা বেটা নচিকেতা আৰু মোৰ পত্নী গীতাশ্ৰী দুইটাৰে কোভিড পজিটিভ হৈছে কিন্তু মোৰ এতিয়ালৈকে কোভিড পজিটিভ হোৱা নাই কিন্তু আৰ্টিফিচিয়েল টেষ্ট কৰা হৈছে আৰু আজি গধূলিলৈ সেই পৰীক্ষাৰ ফলাফল প্ৰকাশ পাব গতিকে যেহেতু পৰিয়ালৰ দুজন সদস্য ইতিমধ্যে কোভিড আক্ৰান্ত হৈছে গতিকে মই ঘৰৰ পৰা ওলোৱাটো সম্ভৱপৰ নহ'ব মানুহৰ লগত যোগাযোগ ৰক্ষা কৰাটো সম্ভৱপৰ নহ'ব গতিকে মোৰ যিখিনি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আছিলে সেই আটাইবিলাক বাতিল হ'ল বুলি মই আপোনালোকৰ সন্মুখত বিনয়ৰ সৈতে ঘোষণা কৰিব খুজিছোঁ অন্ততপক্ষে 5 দিনলৈকে যদি কোভিড নিগেটিভ হয় অন্ততপক্ষে 5 দিনলৈকে মই ঘৰৰ পৰা ওলাব নোৱাৰোঁ ঘৰতে থাকিব লাগিব আৰু যদি কোভিড পজিটিভ ওলায় আজি গধূলিলৈ আৰ্টিফিচিয়েল টেষ্টত যদি কোভিড পজিটিভ আহে তেতিয়াহ'লে হয়তো অধিক চিকিৎসাৰ প্ৰয়োজন হ'ব পাৰে বা অধিক পৰিমাণে এই কথাটোত মই জড়িত হৈ যাবলগীয়া হ'ব পাৰে গতিকে এই মুহূৰ্তত আমাৰ দলৰ সকলো সদস্য আৰু আমাৰ শুভাকাংক্ষী আৰু লগতে সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ অহা 5 দিনলৈ মোৰ লগত যোগাযোগ বন্ধ থাকিব এই সময়খিনিত মই কোনো ধৰণৰ সাংগঠনিক কাম কাজ দলীয় কাম কাজ নকৰোঁ